হেল্ল' বন্ধুসকল, আজি আমি কথা পাতিম এজনী দেশদ্ৰোহী ছোৱালী আৰু কেইটামান হিজিৰাৰ ওপৰত টিকটকৰ হিজিৰা। আহক তেতিয়াহ'লে বন্ধুসকল আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। টিকটকটো যেতিয়ালৈকে থাকিব আমি এনেধৰণৰ মক্কেল দেখি যাম, এনেধৰণৰ মক্কেল ওলাই যাব নতুনকৈ। আৰে ল'ৰাটোৰ শিৰত সেন্দুৰ দি দিছে, মানে সেই ল'ৰাটোৱে ইটো ল'ৰাক বিয়া পাতি লৈছে। আৰে হিজিৰা হয়, দুইটা হিজিৰা। ল'ৰাই ল'ৰাক সেন্দুৰ দিছে, ল'ৰাটোৱে ল'ৰাটোক বিয়া পাতি লৈছে। কি এইবোৰ? এইপিনে একটো পাছ কৰিবলৈ পালেহে আৰু এইপিনে ল'ৰাই ল'ৰাক বিয়া পাতিবলৈ একদম আৰম্ভ হৈয়ে গ'ল আৰু, হয় নাই? টিকটকত মানে এইবোৰ মক্কেল আমি চলিয়ে থাকিব টিকটক থকা দিনালৈকে। কিয় কৰা এনেকুৱা মক্কেল আমি তোমালোকে? এইবোৰ ল'ৰাই ল'ৰাক বিয়া পাতে, সেইটো কি কথা? ল'ৰাই ল'ৰাক বিয়া পাতিল, ল'ৰাই ল'ৰাৰ শিৰত সেন্দুৰ দিয়ে নি বাৰু? হিজিৰা আবে, তোমালোক হিজিৰা, হয় নাই? কণ্ট্ৰোলৰ চেনি নদী পাৰত সুৱালি দেখিলে আৰে কি গান গাইছ বে? তোৰ তাতকৈ যদি তোৰ মা ভণ্টি থাকিলেহেঁতেন তাতো কি এনেকুৱা গান গালিহেঁতেন নি তই? হা, কি চেনি কণ্ট্ৰোল চেনি তাতে ইমান মানে অসভ্য, ইমান মানে হাৱাচ ন? দেখিলে মানে অকল সেইবোৰে ধান্দা, হয় নাই? অকল ইমান হাৱাচ। আৰে বা ভণ্টি নিজৰ মা সেই তেহেঁতি থাকিলেও এনেকুৱা গান গাই চাবিচোন, কেলা ভাবি চাবি কেনেকুৱা লাগিব তহঁতৰ। কি গান গাইছ মানে ইমান অসভ্য? আৰে তহঁতক লৈ মই এটা গান গাইছোঁ শুন। আৰে চেনি কণ্ট্ৰোলৰ চেনি এইকেইটাৰ মুখত দে সেই মুতি, মই গাই দিছোঁ হ'ল। কি ফাল্টু কৰিছ মানে, ইমান অসভ্য কেলে? হা, ছোৱালী মানে তহঁতৰ পৰা ছোৱালীবোৰে শান্তিকৈ গা ধুবলৈও যাব নোৱাৰা হ'ল, হয় নাই? টিকটকত ইমান মক্কেলামি ভিডিঅ' কেলে দিয় বে? কেলে বনাওঁ বে ইমান মক্কেলামি ভিডিঅ' টিকটকত? এই টিকটক কেলা বেন কেলে নকৰে বে টিকটক এপটো বেন কৰি দিব লাগে আমাক কেলা ইণ্ডিয়াত। ভাল টিকটক এপ কেলা। কি মানে এইবোৰ? হিজিৰা মানে ন? হিজিৰামি মানে ন? পূৰা হিজিৰামি ন? আৰে দ্ৰৌপদীও তোমাক দ্ৰৌপদী টাইপ লগা নাই বে, তোমাক কাৰ টাইপ লাগিছে গম পোৱা নাই? কেলা দীপক যে চিনি পাইছা চাগে, কোন দীপকৰ কথা কৈছোঁ? সেই দীপকৰ নিচিনা লাগিছে তোমাক, দীপক কালালাল, সেই তেনেকুৱা লাগিছে তোমাক। আৰে মানে টিকটকত ফেমাছ হ'বলৈ মানে মাইকী মানুহৰ কাপোৰ এযোৰ পিন্ধি যি টি কৰি দিবা, হয় নাই? অকল মানে এইবোৰ কৰিব লাগে। আৰে আচলতে তুমি মানে জন্ম হোৱাৰ আগত চাগে দেউতাই বিচাৰিছিলে ছোৱালী, মায়ে বিচাৰিছিলে ল'ৰা, ভগৱানে উপায় নাপায় কৰি দিলে তোমাক এনেকুৱা। কি কৰিছা বে? এনেকৈ হ'ব? এনেকৈ নহ'বতো। টিকটক এপটো সঁচা বেন কৰি দিব লাগে বে, বহুত হিজিৰা ওলাইছে নহ'লে। টিকটক কৰা যেতিয়া হিজিৰা। তুমি এনেকৈ কেনেকৈ কৰিছা বে? ইমান ছোৱালী কাপোৰ পিন্ধি মেকআপ, কি মেকআপ কৰিছা আৰু দেই। দ্ৰৌপদীও কেতিয়াবা পাছে পৰিলা, এনে গোটেইটো একদম চানি লিঅ'নৰ কেলা মোমায়েকৰ পুতেকটোৱে আৰু গোটেইটো। এই তোমাক সঁচাকৈ ৰাণু মণ্ডলৰ ককায়েকৰ পিতেকৰ ভায়েকৰ মোমায়েকৰ জীয়েক যেন লাগিছে গম পোৱা। আহক তেতিয়াহ'লে বন্ধুসকল, এতিয়া আমি চাওঁ সেই দেশদ্ৰোহী ছোৱালীজনীয়ে কি কৰিলে, কি ভিডিঅ' দিছিলে তেওঁ। আহক চাওঁ তেতিয়াহ'লে। কি কৰিছা এইবোৰ? তোমালোকে কি কৰিছা? নিজৰ মাতৃভূমিখনৰ কাৰণে অকণমান হ'লেও তোমালোকৰ মানে প্ৰেম নাই? নেশ্যনেল এন্থমটো লগাই লৈ এইবোৰ ইংগিত দিছা, ইমান বেয়া ইংগিত দিছা, আৰু তাত যিখিনি লিখি দিছা কথা, কি মানে? এই পুলিচে ধৰা নাই কেলে বে? পুলিচে তোমাক ধৰি জেলত ভৰাই থ'ব লাগিছিলে কেতিয়াও ওলাব নোৱাৰাকৈ। ইমান দেশদ্ৰোহী এটা কাম কৰিছা তুমি, সেইটো সংগীত লগাই লৈ তুমি ইমান বেয়া ইংগিত দিছা। কি মানে টিকটকত ফেমাছ হ'বলৈ যি টি কৰিব পাৰা নে কি? নিজৰ দেশখনৰ কথা, দেশখনলৈ অকণমান হ'লেও মৰম নাই নে কি তোমালোকৰ? কি মানে নেপায়, এনেকুৱা কৰিব নেপায়। দেশখনৰ মানে নেশ্যনেল এন্থমটো লগালে এইবোৰ ইংগিত দিব নেপায়, আৰু এনেকুৱা ইংগিত নিদিয়াকৈতো ভিডিঅ' বনাব পাৰি ভালকৈ। অকল মানে বেয়া ভিডিঅ' বনাব লাগে নে কিনো? মানে অকল ফেমাছ হ'ব লাগে কিবা এটা কৰি হ'লেও।
মানে পুলিচে ধৰিব লাগে বে তোমাক বহুত মানে বেয়া কাম কৰিছা এইটো বহুত বেছি বেয়া কাম কৰিছা বন্ধুসকল যদি আজি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু প্লিজ আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু এটা কমেণ্ট লিখি দিব থেংক ইউ